দিছে না দিছে না এখন এইটো চাব লাগে হা মানে ঘপককে সুধি দিলে দাদা তোমাৰ চেনেল নেকি মই কৈছো আমি চক লালা এইটো ভিউ পইণ্ট পালোহি वेलकम बैक टू माय यूट्यूब चैनल हार्ली राइडर। तो मैंने आज आम गई आसो किमिन अरुणाचल किमिन गई आसो तो मैंने इतना आसो भोगपुर अफिसत आसो तो मैंने पूरा एकदम मैं मजा बता दी आसे मेफिले बेलेग इतना तो मैंने चुलिकेटा काटि दिलो एकदम फाल्तु लगे सके कमेंट कर जनाब। तो इतना मैं गुलुए मैं गई आसो मैं चिन्स पकेटो बेया मैं अलरेडी कथा कैसे मैं जाऊँ और राइटो मारिब लगे न तो आपलोके कमेंट कर जनाब भिडिओ केनेकुवा लगिसे। ओके गाइस तो इतना डायरेक्ट मटर ब्लगिंग सेटअपत लग पाई आसो। गुड मर्निंग एवरीवन वेलकम बैक टू अनादर ब्लग। तो आज आम गई आसो अरुणाचल किमिन व्यू पॉइंट आपलोक कथा मैं अलरेडी कैसे मैं सदाय एट कथा पाहरी थको कि है मैं मीटार मैं सदाय जिरो कबले पाहरी थको मैं कि किलोमीटर राइड करूँ सो नाजानो पिछत आई तो बतर चाওক ना कि मजा हो आसे न एनेकुवा बतर मैं राइड बड़िए मजा लगे। तो इन्स्टाग्राम आईडी तो स्क्रीनत आहि आछे फलो এটা কৰি দিব আপোনালোকে। এতিয়া আছো লালুক ৰেষ্টুৰেণ্টখনত আছো ন ৰেষ্টুৰেণ্টে হয় তো লালুক আমি এতিয়া ৰেষ্টুৰেণ্টখনত আছো কিবা এটা খাই লওঁ তো ইয়াত মানে বিৰিয়ানী খাবলৈ আহিছিলো বিৰিয়ানী নাপালো তো ফ্ৰাইড ৰাইচকে অৰ্ডাৰ দি দিছো তো খাই লওঁ আমি অলৰেডি মজাই আছে বেয়া নহয় তাকে খাই চাওঁ টেষ্টটো কৰি চাওঁ তাৰপৰা কম ভাল লাগিব। ভালেই বনাইছে ফ্ৰাইড ৰাইচটো তেলটো বেছি দিছে মানে তেল দিলে মানে গেছ প্ৰব্লেম হৈ যায় না সেইটো কাৰণে প্ৰব্লেম হয় বাকী ভালেই হৈছে। ओ गाइस तो मैं आम आसो लालुकत तो आम मैं लालुकर रेस्टुरेंट फ्राइड राइस खाई आसो तेनुकाते एजन लरा आहिले माने भाइटी और आहि मेली মানে ঘপককে সুধি দিলে দাদা তোমাৰ চেনেল নেকি মই কৈছো আমি চক মানে আমি কি ভাইটিটোক মাতিব নোৱাৰিলো ভাইটি বেয়া নাপাবা তুমি যদি তুমি চাই আছা বেয়া নাপাবা কি হলো মানে কি ঘপক লাইফত ফাৰ্ষ্ট টাইম মানে এটা সাবস্ক্ৰাইবাৰ নাই কিন্তু হেবিলিও মানে কৰি আছো হা ইউটিউবটো কৰি আছো কিন্তু মানে এনেকে যদি লগ পাম মনটো ভালো লাগে আপোনালোকে সহায় কৰি যাব সাপোর্ট কৰি যাব এটো বিচাম আমি তেলটো মানে ইমান খাইছে কি হৈছে নাজানো বাইকখন মানে আপোনাৰ বহুত খাইছে তেলটো বহুত বেছি খাইছে আমি পহুমতি সোমাম এতিয়া পহুমূৰৰ পৰা কিমিনলৈ 20 কিলোমিটাৰ মানে হৈ যাব তো এতিয়া গৈ আছো তো ৰাস্তাটো ভালে বাৰু এইফালে বেয়া নহয় ৰাস্তা একদম টিপটপ আছে ঢেকি পেলাই দিছে মানে ট্ৰেইন আহিব হৈছে তো আপোনালোকে ট্ৰেইনৰ চিনেমেটিকটো বাছ চেক কৰক। এতিয়া চাব দেই এতিয়া পুৰা একদম কম্পিটিশ্যন হ'ব এতিয়া। ওকে গাইছ তো মানে এফালে বতৰটো একদম বেয়া কৰি আহিছে মানে বৰষুণ দিছে মানে টোপাল গাত পৰিছে মানে কিন্তু সেইবিলাক আমি নৰখোঁ আমি একদম গৈয়ে থাকিম মানে কৰ্ণাৰিং চাওক না কি মজা কৰ্ণাৰিং। তো মানে এতিয়া মেইন কেছটো হ'ল বাইকত নাই তেল তো ইয়াত এতিয়া পেট্ৰল ষ্টেচনো নাই এতিয়া কি হ'ব নাজানো আৰু 15 কিলোমিটাৰ বা 20 কিলোমিটাৰ মানে যাব পাৰিম তাতকৈ নোৱাৰোঁ মানে। মানে আমি এতিয়া ক'ত পালোহি নাজানো বাৰু এইটো জেগাটো কিন্তু মানে ডিজু চাহ বাগিচা ন ডিজু চাহ বাগিচা পালোহি এতিয়া তো মানে যিমানে ভিতৰলৈ সোমাই গৈ আছো মানে সিমানে মানে আপোনাৰ একদম পুৰা মানে একদম ধাৰাসাৰ বৰষুণ দিছে মানে বৰষুণত তিতিয়াই গৈ আছো এতিয়া মানে যিমানে সোমাই গৈছো ভিতৰলৈ সিমানে বৰষুণটো বাঢ়ি বাঢ়ি গৈ আছে এইফালেতো আৰু বৰষুণ বহুত বৰষুণ হ'ব। মোৰ ৰাইট চাইডে চাহ বাগিচা আছে এখন ডিজু চাহ বাগিচাই হয় তো মানে বৰষুণটো এতিয়া কমাই নাই মানে বাঢ়িছে বৰষুণটো মানে তো বৰষুণত তিতি গৈ আছো মানে মোক বিশেষকৈ মানে মই বেছি দি দিছোঁ মানে বাইকটো চলাই আছো যে। তো কিমিনত সোমাবলৈ হ'লে মানে পাছটো লাগিব বুলি কৈছে তো সেইটো আমিতো পাছটো নবনালোৱে কিন্তু এতিয়া আমি গৈ আছোঁ কিমিন ভিউ পইণ্ট মানে তাৰপৰা গোটেই মানে কিমিনখন দেখি মানে আৰু ইমান ধুনীয়া দেখি ন আপোনালোকে দেখি মই দেখাই আছোঁ এনেকুৱা চাই থাকক। তেলটো ফিউল আপ কৰিলোঁ
তো এতিয়া মানে একদম পাহাৰৰ ওপৰত যাম, একদম টপ লেভেলত যাম মানে, য'ৰ পৰা মানে কিমিন দেখি মানে। এইখন ৰাস্তাটো ভালে বাৰু, বাকী আগত কি হয় নাজানো। বাইকে আজি গম পাই গৈছে, বাইক একদম মানে খতম আজি। চাওক না জেগা, চাওক না বাপৰে, মানে একদম 2 নম্বৰ গিয়াৰত, কি 1 নম্বৰ গিয়াৰত লগাই লৈছোঁ মানে, নহ'লে মানে নাযায়। এইখন মানে অকণ প্লেন কাৰণে 2 নম্বৰ গিয়াৰতে লগাই লৈছোঁ। বাকী আপোনালোকে মানে যদি ওপৰত উঠিব বিচাৰে তেতিয়া সদায় 1 নম্বৰ গিয়াৰ, মানে হনুমান গিয়াৰ মেইন। তো 1 নম্বৰ গিয়াৰত লগাই লৈ একদম গৈ থাকিব এতিয়া। বা চাওক না, তো মানে ৰিক্সি হয়, বহুত ৰিক্সি হয় দেই জেগাটো। মানে এইফালে ছাইডত চব পুৰা খাই দেখিছোঁ এইটো, মানে সেইটো কাৰণে বহুত ৰিক্সি হয় জেগাটো। দেখিছেনে, আগত দেখিছেনে, পুৰা একদম পাহাৰ খহি আছে মানে। আৰু ইয়াত যদি কেনেবাকৈ শ্লিপ পায় ন, ডাইৰেক্ট গৈ একদম আৰু চলিত পৰিবগৈ আৰু। এইকণ জেগাহে জি প্লেন আৰু বাকী যিকণ আহিলোঁ ন, বাপৰে 1 নম্বৰ গিয়াৰত লগাই পুৰা ইঞ্জিন গৰম মানে। অ'কে গাইজ, তো ফাইনেলি আমি পালোহি বুলিয়ে ক'ব পাৰি। তো এইফালে এতিয়া লেফ্ট ছাইড দি সোমাই যাব লাগিব। এইটো ভিউ পইণ্ট পালোহি। লাহে লাহে পিছল আছে। পালোহি, আহি যা। লাহে 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 তেলটো হৈ যাব। কৰিলো দিছে না এখন। সেইটো এইটো উঠাব লাগে। তো মানে আমি এতিয়া কিমিন ভিউ পইণ্টলৈ আহি আছোঁ। তো মানে ৰাস্তা এনেকুৱা বেয়া মানে, এইফালে আপুনি চাব পাৰে, এইফালে ৰাস্তা দেখিছে গোটেই মানে একদম বোকা হৈ আছে, মানে বৰষুণ দিছিলে যে, এইফালে গুলো এয়া বহুত চিলি মাৰিছে মানে, সেইকাৰণে বাইকখন আমি ইয়াতে থৈ যাম বুলি ভাবিছোঁ। লোকেলক সুধিছিলোঁ, সিহঁতি মানে বাইকখন তাতে থৈ যাব কৈছিলে, কিন্তু আমি অকণমান আগলৈ লৈ আহিলোঁ ন, আগলৈ আমি এতিয়া ইয়াতে বাইকখন থৈছোঁ। আৰু এইফালে মানুহে গাড়ী থৈছে, এইফালে গাড়ী থৈছে, বাকী এইফালে ৰাস্তাটো চাওক, মানে ডাউন যে বস্তুটো, মানে একেবাৰে বাইক নিবলৈ অপশ্যনে নাই মানে। আৰু অকণমান আগত পৰিলোঁ, বেছি দুখ পোৱা নাই বাৰু, হয় নাই, অকণমান পাইছোঁ এনেই। তো ফাইনেলি আমি এতিয়া পালোহি কিমিন ভিউ পইণ্ট পালোহি। তো মানে বতৰটো মানে ইয়াত মানে খুব মানে কি হৈছে নাজানো আৰু, মানে মাজে সময়ে মানে পুৰা একদম বৰষুণ দি দিব, আকৌ মাজে সময়ে বৰষুণ নিদিয়ে, মানে পুৰা মানে খেলি মেলি হৈ আছে মানে বতৰ। তাৰপৰা মানে কি হৈছে কেছটো, মানে ইয়াত মানে বাহিৰৰ মানে বস্তু এলাও নকৰে মানে। আপোনালোকে যদি কিবা খাব বিচাৰে তেতিয়া মানে ইয়াতে খাব লাগিব, বাহিৰৰ ফুড এলাও নকৰে মানে। যদি খাই দিয়ে কেনেবাকৈ তেতিয়া মানে 500 টকামান ফাইন হৈ যায় মানে। অ'কে গাইজ, কিমিন ভিউ পইণ্টটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আশা কৰোঁ ভিডিঅ'টো চাই ভালেই পালে। যদি ভাল পাইছে তেতিয়া লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ত, তেতিয়াহ'লে বাই বাই, টাটা, বি ছেফ, ৰাইড ছেফ।